হাই ফ্ৰেণ্ডছ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, কাৰনো মন নাযায় চাৰিচকীয়া বাহন চলাবলৈ, কিন্তু কম খৰচত আৰু কম সময়ৰ ভিতৰত আপোনালোকে চাৰিচকীয়া বাহন শিকিব পাৰিব। কিন্তু ক'ত আছে এইখন স্কুল, আপোনালোকক মই দেখুৱাম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ফ্ৰেণ্ডছ, আমি আহি পাই গ'লোহি। এয়া চাওক, জনকল্যাণ মটৰ ড্ৰাইভিং স্কুল। চ' ভিতৰলৈ যাওঁ ব'ল। বন্ধুসকল, এইখনেই স্কুলখন, যিখন স্কুলৰ কথা আপোনালোকক কৈ আছিলোঁ। কম খৰচত আপোনালোকে অতি সোনকালে শিকিব পাৰিব ড্ৰাইভিং। আৰু মোৰ আইডিয়াত এইখনেই গাড়ীখন, যোনখন গাড়ীত দাদাই গাড়ী চলোৱা শিকায়। আৰু এয়া দাদা আছে, দাদাৰ লগত আমি চিনাকি হ'ম। নমস্কাৰ, মোৰ নাম নিয়ত ৰায়। হয়, এই দিব। স্কুলখনৰ নাম আছে ইয়াতে জনকল্যাণ মটৰ ড্ৰাইভিং স্কুল বুলি। আৰু এইটো আগিয়াতে হয়। আগিয়া যিখন বালিজানা যিখন ব্লক আছে, ব্লকৰ অপজিটৰ হয় এইখনে স্কুল আছে। আৰু কেনেকৈ ধৰণে শিকায় দাদা অলপমান দেখাই দিব। চ' চাওঁ আহক, দেখাই দিব কেনেকৈ ধৰণে কি শিকায়। এইখন গোটেইখিনি গাড়ীয়ে হয়, গোটেইখিনি আছে। হয়, এইটো লেফ্ট ছাইডত আছে মোৰ হয়, ক্লাছটো, হয়, এই মাজতো আছে ব্ৰেক, হয়, আৰু ৰাইট ছাইডত আছে হয়, এক্সেলেটৰ, হয়, লগতে এইটো আছে গিয়াৰ বক্স, হয়। হেণ্ড ব্ৰেক, গোটেইখিনি আছে। ইয়াতৰ লিভাৰৰ আছে, হয়। লাইটৰ আছে। আৰু দাদা এইটো কেনেকৈ চলে অকণমান বুজাই দিয়ক। এইটো ধৰ কম্পিউটাৰৰ লগত কানেক্ট কৰিব হয়। লাগে। এইটো কম্পিউটাৰৰ অলপ অসুবিধা হৈ আছে, সুবিধা হৈ আছে। কিবা অলপ কৰিবলৈ কাৰণে হয়। কম্পিউটাৰ গোটেইখিনি ওলায়, হয়। ইয়াতে চাই খালি তাতে চলাব লাগে। আৰু এইটো কি প্ৰথমত এইটোৱে শিকোৱা হয় নেকি? প্ৰথমত 2-3 দিনমান ইয়াতে প্ৰেক্টিচ কৰা হয়। হয়, পিছতো চলাব পাৰে। হয়। ক্লাছ হোৱাৰ ধৰ যিখন গাড়ী আছে আমাৰ, হয়, গাড়ী শিকাৰ পিছতো ইয়াতে চলাব পাৰে। হয়, 10-15 মিনিটমান চলাব পাৰে। আৰু এইবিলাক থিয়ৰিখিনি আমাৰ ইয়াতে যিখিনি থিয়ৰি হয় 3 দিন, হয়, সেইখিনি থিয়ৰিখিনি দেখাই দিয়া হয়। হয়, আৰু কোনটা কি দৰকাৰ, হয়, পিছত আৰু এইখিনি যিখিনি লিখা আছে ইয়াতে A4 পেপাৰ বনোৱা আছে, এইখিনি বনাব লাগে। বনাব লাগে, এই বনাই কমপ্লিট কৰি দিব লাগে। আৰু ইয়াতে ক্লাছো হয়। ইয়াতে ক্লাছ হয়। আমাৰ এইখিনি যিখিনি ইয়াতে ফটো মাৰা আছে, হয়। এইখিনি চাৰ্টিফিকেট গোটেইখিনি পোৱা, হয়, আৰু আছে ফটো লগোৱা নাই। লগা হোৱা নাই। হয়। ড্ৰাইভিং কমপ্লিট হৈছে, কমপ্লিট হোৱাৰ পিছত চাৰ্টিফিকেট পাইছে। হয়, আমাৰ চাৰ্টিফিকেট দিয়া চাৰ্টিফিকেট দিয়া কাৰণে ফটো মাৰি ফটো মাৰি ৰাখিছে। ৰাখা হয়। হয়, বাহিৰৰ পৰা অনা হয় মানুহ। হয়, আমাৰ ডিটি অফিচৰ পৰা আহিছিল, হয়। বলকৰ পৰা আহিছিল, হয়। আৰু আমাৰ লাভাচঙৰ। আৰু ফ্ৰেণ্ডছ, এইখনে হয় গাড়ীখন, দাদাই শিকায় এই গাড়ীখনতে। চ' আমি অকণমান ফুৰি আহোঁ গাড়ীখনলৈ। আৰু এইখনে গাড়ীখন, এইখনত দাদা আছে। এইখনতে শিকায় দাদাই গাড়ী। আৰু আমাৰ লগত এয়া মুৰলী দাও আছে। আৰু দাদাৰ লগত যাই আছোঁ আমি। আৰু দাদাই বহুত ভাল গাড়ী চলায়, আৰু বহুত বছৰ হ'ল দাদাৰ শিকোৱা। আৰু স্কুলখন কিমান বছৰ হ'ল দাদা? এই স্কুলখন 2019 মাৰ্চ মাহৰ পৰা আৰম্ভ হৈছে। 2019 মাৰ্চ মাহৰ পৰা এইখন স্কুল খোলা হৈছে। ফেব্ৰুৱাৰীৰ পৰা খোলা আগৰ পৰা হৈছে। প্ৰচেচিং কৰি আছে, পাৰ্মিশ্যন লাগে এইটো গোটেইখিনি। আৰু ইতিমধ্যে কিমানজন ষ্টুডেণ্টে ছাকচেছফুল হৈ গ'ল ড্ৰাইভিঙত? আমাৰ টোটেলি 194 মান হ'ল। 194। তাৰপিছত আৰু বৰ্তমান 6জন হৈ আছে, বৰ্তমান শিকি আছে। হয়। আৰু আপোনালোকে আহিব পাৰে। আপোনালোকে কম খৰচত ভালকৈ শিকিব পাৰিব ড্ৰাইভিং। আৰু লগতে চাৰ্টিফিকেটো দিয়া হয়। আমি দেখাম চাৰ্টিফিকেটসমূহ। দিয়াৰ পিছতো ফটো তুলি ৰখা হয়। আমি গৈ কেনে দেখাম, ক্লাছৰুমত আছে। চ' বৰ্তমান আমি গোটেইখিনি কি হয়, আমাৰ পাৰ্মিশ্যন আছে, লাইচেঞ্চ আছে, গোটেইখিনি আছে। গোটেইখিনি চৰকাৰী ৰুলতে হয়। গোটেইখিনি চৰকাৰী আণ্ডাৰতে চলিব লাগে। হয়।
বন্ধুসকল আপোনালোকে চাই আছে দুটা ৰাস্তা, এটা হ'ল গুৱাহাটী ৰোড আৰু এটা হ'ল লক্ষীপুৰ ৰোড, আৰু মই আছোঁ মাজভাগত। এইখিনি হ'ল আগিয়া আৰু আপোনালোকে যাব লাগিব লক্ষীপুৰ ৰোডলৈ। আৰু আপোনালোকে আগুৱাই গৈ থাকিলে বন্ধুসকল আপোনালোকে কাষত দেখা পাইছে নাট্য মন্দিৰ, আৰু নাট্য মন্দিৰৰ কাষত আছে দুৰ্গা মন্দিৰ, আৰু দুৰ্গা মন্দিৰৰ কাষেৰে এটা ৰাস্তা গৈছে। সেই ৰাস্তাটোৰে আপোনালোকে সোমাব লাগিব, আৰু ৰাস্তাটোত সোমায়ে আপোনালোকে 300 মিটাৰমান গ'লে আৰু বন্ধুসকল আহি আপোনালোকে দেখা পাব ৰাজীৱ গান্ধী সেৱা কেন্দ্ৰ, আৰু ৰাজীৱ গান্ধী সেৱা কেন্দ্ৰৰ সোঁফালে আপোনালোকে এখন চাইনবোৰ্ড দেখা পাব য'ত দাদাৰ স্কুলখন আছে, আৰু আপোনালোকে ভিতৰলৈ সোমাই যাব। গাড়ীখন ষ্টিকাৰ কমপ্লিট হোৱাৰ পিছত কেইখনবা এসপ্তাহ 10 দিন হয়, তাৰ আগতে হয় কেইখনবা। চাৰ্টিফিকেটটো আমাৰ ডাইৰেক্ট গুৱাহাটীৰ পৰা আহে, আৰু হ'ব হয় এনেকুৱা ধৰণৰ হ'ব চাৰ্টিফিকেট। হাই ফ্ৰেণ্ডছ, মোৰ নেক্সট ধামাকা ব্লগ আহি আছে, আপোনালোকে চাবলৈ নাপাহৰিব।